তুমি মোৰ জীৱনৰ জ্যোতি কবি কৃষ্ণদলে আবৃত্তিকাৰ মৌচুমীতাই। তুমিয়েই মোৰ জীৱনৰ জ্যোতি, তোমাৰ অনন্ত জ্যোতিৰে জ্যোতিষ্মান আছিল মোৰ হৃদয়। কিন্তু কিন্তু কিয় কিয় তুমি আহিছিলা খন্তেকৰ সেতু, নে আছিল মোৰ জীৱনত অশুভ ৰাহুকেতু? তুমি মোৰ আছিলা হৃদয়ৰ দাপোন, বুকুৰ আপোন। দিনে নিশাই দেখিছিলো তোমাৰে সপোন। কিন্তু কিন্তু কিয় কিয় কৰিলা তুমি মোৰ সৈতে বিশ্বাসঘাত? যাৰ বাবে আমাৰ দুয়োৰে সম্পৰ্কত মেলিলে ফাট। তুমিয়েই বোৱাইছিলা হাজাৰ বিজাৰ প্ৰতিশ্ৰুতিৰ বন্যা, আৰু আজি তুমিয়ে শলাগৈ আনৰ ফুলশয্যাৰ কন্যা। এদিন ভাবিছিলো তুমিয়ে হবা মোৰ অৰ্ধাংগিনী, কিন্তু হলা তুমি মোৰ জীৱনৰ আধা জ্বলা অগ্নি। উমি উমি জ্বলা এই অগ্নিশিখাত ভস্ম হ'ল মোৰ সকলো সপোন। তুমি বাৰু আজি কিয় ইমান মৌন? ভাবিছিলো তুমিয়ে মোৰ জীৱনৰ জ্যোতি, আচলতে তুমি আছিলা ভৰ বাৰিষাৰ খৰস্ৰোতা সুঁতি। ধন্যবাদ।